Hi everyone, welcome to the channel. সকলোকে স্বাগতম জনালো আৰু এটা নতুন ভিডিঅলে। আজি আৰু এটা নতুন ভিডিঅ মই সকলোৰে মাজত লৈ আহিছো। মই সুজিত কুমাৰ নাথ হয় আৰু আপোনালোকক বিভিন্ন ধৰণৰ এক্সামৰ মই গাইডেন্স দি আহিছো আৰু আজি লৈ আহিছো আসাম পুলিচ এসআই বাবে এটা ইম্পৰ্টেন্ট ভিডিঅ আৰু এই ভিডিঅটোত আমি ডিসকাস কৰিম কেনেকৈ পঢ়িব লাগে বেসড অন দা পিওয়াইকিউ। ঠিক আছে, সবেই আপোনালোকক ক'ব কেনেকৈ পঢ়িব লাগে, কোনখন কিতাপ পঢ়িব লাগে, বাট মোৰ এপ্ৰোচটো অকমান বেলেগ হয় আৰু মই সেই হিচাপে যোৱা 5 বছৰে মেট্ৰিক হাই সেকেন্ডাৰী ষ্টুডেণ্টক গাইড কৰি আহিছো আৰু মেথছ এণ্ড ফিজিক্স পেপাৰত মই 92,000 প্লাছ ষ্টুডেণ্টক অলৰেডি গাইড কৰিছো এজ পাৰ ছাবস্ক্ৰাইবাৰ্ছ। ঠিক আছে, মই নিজেও বহুতকেইটা এক্সাম ক্ৰেক কৰিছিলোঁ জব ৰিলেটেড। আৰু এতিয়া আমি আজি ডিছকাছ কৰিম যে যোৱা বছৰৰ আসাম পুলিচ এসআই যিখন পেপাৰ আহিছিলে তাত কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহিছিলে আৰু সেই হিচাপত আমি অকল যোৱা বছৰ নহয়, যোৱা 3 বছৰ মানৰ এনালাইচিছ কৰিছোঁ আৰু এটা এভাৰেজ উলিয়াইছোঁ। ঠিক আছে, সেইটো হিচাপত আমি এতিয়া কেনেকৈ পঢ়িব লাগিব। ঠিক আছে, তো আমি প্ৰপাৰ প্ৰেক্টিকেল এপ্ৰ'চ এটা ফ'ল' কৰিম আৰু আসাম পুলিচৰ এই ভিডিঅ'টোত যদি চবেই ভালকৈ কমেণ্ট কৰে বা চবেই ভালকৈ ৰেছপন্স দিয়ে তেনেহ'লে মোৰ ফালৰ পৰা আসাম পুলিচৰ ছিৰিজ এটা লৈ আহিম য'ত মই পিওয়াইকিউ বেছ কৰি পেলাই তোমালোকক কুৱেশ্যন প্ৰেক্টিছ কৰাম, থিয়ৰী পঢ়াম। ঠিক আছে, কমপ্লিটলি ফ্ৰী ইউটিউবত। ডেট ইজ মাই প্ৰমিছ টু অল অফ ইউ। তো ফাৰ্ষ্ট অফ অল মই ধুনীয়াকৈ বস্তুখিনি লিখি লৈছিলোঁ মোবাইলত, মানে যোৱা 3 বছৰৰ পেপাৰখিনি এনালাইচিছ কৰিছোঁ আৰু কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিছে আমি চাওঁ আহা। ফাৰ্ষ্ট মই জিকে প্ৰশ্নখিনি লৈছোঁ। ঠিক আছে, কাৰণ জিকেটোৱে চবেই বেছিকৈ পঢ়ে। তো জিকেত যদি আমি চাওঁ চবতকৈ বেছি কুৱেশ্যন আহিছে যোৱা 3 বছৰত পলিটিত, ইণ্ডিয়ান পলিটি। তো এভাৰেজ হিচাপত এখন পেপাৰত টোটেল 100ৰ ভিতৰত পলিটিত 11টা কুৱেশ্যন আহে। ঠিক আছে, পলিটিত ভাবা চবতকৈ বেছি 11টা। তাৰ ভিতৰত ছেকেণ্ড টপ কৰিছে চবতকৈ বেছি ছেকেণ্ড আসাম হিষ্ট্ৰী। আসাম হিষ্ট্ৰীত 8টা, পলিটিত 11টা, আসাম হিষ্ট্ৰীত 8টা। তাৰপিছত চবতকৈ বেছি 6টা কুৱেশ্যন আহে, কম্পিউটাৰৰ 6টা কুৱেশ্যন আহে, স্পৰ্টছৰ 6টা কুৱেশ্যন আহে। ঠিক আছে, তাৰপিছত 4টা কুৱেশ্যন আহে জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আসাম জিঅ'গ্ৰাফী দুইটা মিলাই। ঠিক আছে, তো এইকেইটা মই পাৰিলে স্ক্ৰীনশ্বটটো স্ক্ৰীনত লগাই দিম, তোমালোকে নোট কৰি ৰাখিব পাৰিবা তেনেকুৱা হিচাপত। তাৰপিছত ছায়েন্সৰ 3টা কুৱেশ্যন আহে, ইকনমিৰ 2টা কুৱেশ্যন আহে, আছামিজ লিটাৰেচাৰ 2টা কুৱেশ্যন আহে, ইণ্ডিয়ান জিকে 1টা, সোলাৰ চিষ্টেমৰ 2টা কুৱেশ্যন আহিছিলে, ইণ্ডিয়ান হিষ্ট্ৰী 2টা আৰু মিছেলেনিয়াছ জিকে 2-3টা কুৱেশ্যন আহে। তো এতিয়া আমি জিকে পাৰ্টটো কেনেকৈ পঢ়িব লাগে। ঠিক আছে, এই কিন্তু ইয়াতে কিছুমান বস্তু স্পৰ্টছৰ যিকেইটা কুৱেশ্যন আহিছে সেইকেইটা কিন্তু কাৰেণ্ট টপিকৰ ওপৰত আহে। তাৰমানে আমি আৰু দুটামান আসাম জিকে যে কুৱেশ্যন আহিছে বুলি ক'লোঁ সেইকেইটা কাৰেণ্ট টপিক। তাৰমানে আমি কাৰেণ্ট এফেয়াৰ্ছটো ভালকৈ পঢ়িব লাগিব, তাৰ পৰা 5টা-6টা কুৱেশ্যন আহে। তো এতিয়া আমি কেনেকুৱা এপ্ৰ'চ লৈ পেলাই আমি আগবঢ়াটো উচিত। পোনপ্ৰথমে কৈ থওঁ জিকে চিলেবাছটো বহুত ডাঙৰ হয়। ঠিক আছে, তো জিকে কমপ্লিট কৰাটো বহুত টান কাম হৈ পৰে। তো তাৰ বাবে আমি কেইখনমান সৰু সৰু কিতাপ লৈ পেলাই আমি আগবঢ়াটো উচিত। আমাৰ হাতত যিহেতু সময় আছে তো আমি আৰু মানে আমাৰ প্ৰিপেৰেশ্যনটো বঢ়াই লৈ যাব পাৰোঁ। তো মই যিমানখিনি এনালাইচিছ কৰি পালোঁ, ফাৰ্ষ্ট অফ অল আমি আসাম পাৰ্টটোত ফ'কাছ কৰিব লাগিব, কাৰণ আসাম হিষ্ট্ৰী 8টা কুৱেশ্যন আহিছে, আছামিজ লিটাৰেচাৰ 2টা মানে 10টা আৰু আসাম জিকে 2টা মানে 12টা কুৱেশ্যন আসামৰ পৰাই আহিছে। তো আসাম জিকেৰ বাবে 2খন কিতাপ ল'ব পাৰা, যিকোনো এখন। ঠিক আছে, শৈলেন বৈশ্য ছাৰৰ যিখন কিতাপ আছে সেইখন ল'ব পাৰা, বা মই এখন পঢ়ি আছোঁ, মানে তোমালোকক মই অতি সোনকালে আসাম জিকে এটা হোল কোৰ্চ লৈ আহিম, তাত পলিটি হিষ্ট্ৰী চব বস্তু দিম। তো মই নিজে নোটছ বনাই মই পঢ়ি আছোঁ। ঠিক আছে, সেইখন হ'ল আসাম 365। দুইখনৰ স্ক্ৰীনশ্বট পাৰিলে মই স্ক্ৰীনত লগাই দিম। তো সেই হিচাপত তোমালোকে সেই 2খন কিতাপ ফ'ল' কৰিব পাৰা। তাৰপিছত পলিটি কুৱেশ্যন বহুত আহিছে, তো ইণ্ডিয়ান পলিটি ভালকৈ জানিব লাগিব। ইণ্ডিয়ান পলিটিৰ কাৰণে এখন ভাল কিতাপ হ'ল এম লক্ষ্মীকান্ত, যিখন UPSC APSC চবেই পঢ়ে। তো তোমালোকে এম লক্ষ্মীকান্তখন ফ'ল' কৰিব পাৰা, বাট এম লক্ষ্মীকান্তখন বহুত টান হৈ যায়, মানে ইনিচিয়েলি বহুত টান হৈ যায়। তো তাৰ যদি এম লক্ষ্মীকান্তত যাবলৈ টান পাই আছা, ফাৰ্ষ্ট অফ অল নিজৰ বেছটো ষ্ট্ৰং কৰিব লাগে। তেনেহ'লে ক্লাছ 11 আৰু 12ৰ NCERT ইণ্ডিয়ান পলিটি কুৱেশ্যন কেইখন মানে সেই পলিটিকেল ছায়েন্সৰ তোমালোকৰ কিতাপকেইখন পঢ়ি লোৱা। ঠিক আছে, তো সেই হিচাপত বেছটো ষ্ট্ৰং কৰি কিন্তু এম লক্ষ্মীকান্ত পঢ়িব লাগিব কমপ্লিট কৰিব হ'লে। তো সেই হিচাপত তোমালোকে জিকেৰ এই 3খন কিতাপ পঢ়িব পাৰা। ইয়াৰ উপৰি ইণ্ডিয়ান জিকেৰ তোমালোকে কিছুমান কথা জানিব লাগিব। আৰু ইণ্ডিয়ান জিকেৰ বাবে সৰু কিতাপ এখন ল'লে হ'ল, যেনেকৈ লুচেন জিকে, তাত বহুত আছে, সৰু নহয়। ঠিক আছে, বহুত দীঘলকৈ বহুত আছে, কিন্তু লুচেন জিকে ল'ব পাৰা। আৰু তাত কম্পিউটাৰ পাৰ্টখিনিও পাই যাবা। কম্পিউটাৰৰ কাৰণে মই ইউটিউবতো বহুতকেইটা মানে ভিডিঅ' দিয়া আছে, সেইকেইটা চালেও এনাফ। ঠিক আছে, তো এইখিনি হৈ গ'ল তোমালোকে কেনেকৈ পঢ়িবা। এতিয়া বহুতে ক'ব যে আমাৰ ওচৰত কিতাপ নাই, আমি কি কৰিম, বা আমাৰ ওচৰত প্ৰেক্টিছো কৰিব লাগিব MCQ। তো চিন্তা কৰিব নালাগে, আমাৰ মেথছ এণ্ড ফিজিক্স আপ বুলি এটা এপ আছে। সেই এপটোত গৈ পেলাই তুমি গভৰ্ণমেণ্ট এক্সাম মহাপেক বুলি এটা বস্তু আছে, 450 নে কিমান হয়, তাত তুমি একো কিতাপ লৈ থাকিব নালাগে যদি তুমি সেই পেকটো লোৱা। কিন্তু তুমি PDF পৰা পঢ়িব লাগিব, মানে তুমিতো কিতাপ ল'লে ভাল, মইতো কিতাপ ল'বলৈ প্ৰিফাৰ কৰিম, বাট যদি তুমি ল'ব নিবিচাৰা গভৰ্ণমেণ্ট এক্সাম মহাপেকটো লৈ ল'বা। তাত এভৰিথিং পাবা, অকল জিকে নহয়, মেথছ, ছায়েন্স,
জিকে তাৰপিছত তোমাৰ ইংলিছ প্ৰত্যেকৰ কাৰণে পুৰা চেপ্টাৰ ৱাইজ ডিটেইল নোটছ আছে ইংলিছত থাকিব হা মই আগতে কৈছোঁ অসমীয়াত নহয় ডিটেইল নোটছ আছে সৰু সৰুকৈ বুজিবৰ বাবে তাৰ উপৰি ইণ্ডিয়াত যিমানবিলাক এক্সাম হৈছে প্ৰত্যেকটো টপিকৰ পৰা ইণ্ডিয়াত যিমান এক্সাম হৈছে কিমান MCQ আহিছে প্ৰত্যেকটোৰে সলিউশন প্ৰায় তোমালোকৰ 10,000তকৈ বেছি MCQ পাবা জিকে তাত প্ৰত্যেক টপিক ৱাইজ আছে এটা টপিক পঢ়িলা কিতাপখনৰ পৰা মানে টপিক ৱাইজ PDF আছে ঠিক আছে এখন কিতাপতে গৈ তলত বিচাৰি ফুৰিব নালাগে এটা PDF এটা টপিকৰ তেনেকৈ আকৌ ইটো ফল্ডাৰত গ'লা তাত MCQ খিনি পাই যাবা তো তেনেকৈ তোমালোকে ল'ব পাৰে ঠিক আছে বেছি মই প্ৰমোশন কৰি নাথাকোঁ তো সেই হিচাপত গৈ তাত লৈ ল'বা ইংলিছৰ তেনেকৈ ইংলিছৰ এভৰিথিং পাবা তাতে ঠিক আছে আৰু মেথছৰ পাবা মেথছৰ প্ৰেক্টিছ কৰিবৰ কাৰণে এগালমান মেটেৰিয়েল পাই যাবা ঠিক আছে তাত তো এনেকৈ তোমালোকে আগবাঢ়িব পাৰা এতিয়া আমি নেক্সট আগবাঢ়িম নেক্সট মই কথা পাতিম মেথছৰ কথা ঠিক আছে মেথছটো বহুতে ভয় খায় আৰু ভয় মানে আমাৰ যোনটো আমাৰ ক্লাছ 9-10ত মেথছটো ভালকৈ নপঢ়ে সেইবাবে মেথছটো টান পায় কাৰণ SI এক্সাম বা যিকেইটা গভৰ্ণমেণ্ট এক্সাম তাত 9-10 লেভেলৰ মেথছ আহে তাতকৈ বেছি নাহে আৰু মই নিজে মেথছ পঢ়াই আছোঁ মেথছ এণ্ড ফিজিক্স হাব এপত আৰু আমাৰ ইউটিউব চেনেলত যোৱা 5 বছৰ ধৰি ইয়াৰ উপৰি মই মেথছত মানে এটা ভাল ষ্ট্ৰং কনচেপ্ট আছে মোৰ সেইবাবে মই মেথছ পঢ়াই ভাল পাওঁ বা ভাল লাগে মোৰ আৰু সেইবাবে মই মেথছৰ এটা কোৰ্ছো বনাইছোঁ যিসকলে মেথছ টান পায় তেওঁলোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আসাম জবছত যেতিয়া ক্লিক কৰিবা মেথছ ফৰ এনি গভৰ্ণমেণ্ট এক্সাম বুলি এটা কোৰ্ছ আছে তাত বেছিকৰ পৰা হাই লেভেললৈকে প্ৰত্যেকটো বস্তু মই ডিটেইলছত বুজাই থোৱা আছে তাৰোপৰি প্ৰেক্টিছ মেটেৰিয়েলো আছে তোমালোকে যদি গভৰ্ণমেণ্ট এক্সাম মহাপেক বুলি যোনটো PDF ফল্ডাৰ আছে তাত প্ৰেক্টিছ মেটেৰিয়েল তোমালোকে তাত পাই যাবা কিন্তু মেথছটো কিতাপ পঢ়া PDF পঢ়া তাতকৈ বেছি তোমালোকে ভিডিঅ' চাবা ভিডিঅ' চালেহে বেছি ভালদৰে বুজিবা এতিয়া কোনবিলাক টপিক বেছি আহিছে যোৱা 3 বছৰত এভাৰেজ আমি চাওঁ আহাচোন সবতকৈ বেছি আহিছে কি হয় জানেনে মেনচুৰেশ্যন মানে এৰিয়া ভলিউম উলিওৱা তোমাৰ 3Dও আহে 2Dও আহে 3D মানে বেলন শংকু সেইবিলাক যে চিলিণ্ডাৰ কোণ আৰু এফালে তোমাৰ 2D মানে আয়ত ৰম্বাস বৰ্গ সাৰ্কেল সেইবিলাক তাৰ পৰা 4টা কুৱেশ্যন নাম্বাৰ সিস্টেমৰ পৰা 2টা আহিছে এভাৰেজ উলিওৱা 2টা কুৱেশ্যন আহিছে পাৰ্চেন্টেজৰ 2টা SI CI 2টা মোৰ পিছফালে নইজ আহিব পাৰে কাৰণ মই তেজপুৰৰ ঘৰত আছোঁ আমাৰ ঘৰটো ৰাস্তা সাইডতে তো গাড়ী চলি থাকে ডেট উলিওৱা এটা কুৱেশ্যন ৰেচিঅ' এটা ডিভিজন এটা স্পীড টাইম ডিষ্টেন্স এটা তো টোটাল 16টা ঠিক আছে এভাৰেজ তেনেকুৱা আহিছে তো এই হিচাপত আমি আগবাঢ়িম আৰু মোৰ কোৰ্ছটোত এইখিনি বস্তু আছে ধুনীয়াকৈ তো এই হিচাপত তোমালোকে মেথছটো কৰিব কোনোবাই যদি অলৰেডি মেথছ পঢ়ি লৈছা বা থিয়ৰিখিনি জানা কোনোবাই প্ৰেক্টিছ কৰিব বিচাৰে তেনেহ'লে প্ৰেক্টিছ মেটেৰিয়েল ল'ব পাৰে বা কিতাপ বিচাৰিলে তোমালোকে এখন কোৱান্টিটিভ এপ্টিটিউডৰ RS আগৰৱালৰ কিতাপ আছে সেই কিতাপখন তোমালোকে বাই কৰি ল'ব পাৰা ঠিক আছে তাৰপিছত আমি আহোঁ ৰিজনিং বস্তুটো ৰিজনিং তোমালোকে কিতাপ ল'ব পাৰা RS আগৰৱালৰে ৰিজনিঙৰ কিতাপ আছে আমাৰ যদি PDF মেটেৰিয়েলখিনি বাই কৰা তাতে ৰিজনিঙৰ থাকিব তাত তো ৰিজনিঙৰ সবতকৈ বেছি কোডেড ব্লাড ৰিলেশ্যন আহে তাৰপিছত অড টাৰ্ম উলিওৱা ডেটা সাফিচিয়েঞ্চি 3টা কুৱেশ্যন ব্লাড ৰিলেশ্যন এটা ৱৰ্ড কোড 2টা আহে পাজল 3টা আহে পাজলো আহে মিচিং টাৰ্ম 2টা আহে ঠিক আছে তো টোটেল 19-20টা ৰিজনিঙৰ কুৱেশ্যন আৰু মই এটা ভাবি আছোঁ এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি মই কিছুমান মক পেপাৰ বনাম SI বাবে আৰু সেইখিনি মই তোমালোকক আগবঢ়াই যাম ঠিক আছে তো যিমানখিনি ছাপোৰ্ট দিবা মই পুৰা নিজৰ 100% দি চেষ্টা কৰি যাম তাৰপিছত ইংলিছ কিমান আহে ইংলিছৰ 15টামান কুৱেশ্যন আহে তাৰ ভিতৰত পেৰেগ্ৰাফ ফিলাৰ 5টা কুৱেশ্যন আহে পেৰেগ্ৰাফ এটা দি দিব ফিল কৰিব লাগিব তাৰ বাবে তুমি ৰিডিং কম্প্ৰেহেনশ্যন প্ৰেক্টিছ কৰিব লাগিব আৰু ৰিডিং কম্প্ৰেহেনশ্যন তোমালোকে আমাৰ যদি সেই কোৰ্ছটো লোৱা তাতে RCৰ 100টা ৰিডিং কম্প্ৰেহেনশ্যন আছে তাত 1000টা পাজল আছে ৰিজনিঙৰ বাবে তো তাৰ পৰা কৰি থাকা বিন্দাছ ৱৰ্ড ৰিলেশ্যন আহে 5টা এৰৰ ফাইন কৰিবলৈ 3টা আহে আৰু ডিটাৰমিনাৰ্ছ 2টা আহিছে তো সেই হিচাপত তোমালোকে এৰৰ যে ফাইন কৰিবা তাত কিন্তু গ্ৰামাৰো জানিব লাগিব এতিয়া গ্ৰামাৰ ক'ৰ পৰা পঢ়িবা বা ইংলিছ কেনেকৈ পঢ়িবা চোৱা প্ৰথম বুজিব লাগিব কাৰণ ইংলিছৰ কিতাপ এখনত সোমাই গ'লে আমি অসমীয়া মিডিয়ামৰ সময় নিজেও অসমীয়া মিডিয়ামৰ হয় কিন্তু মই যিকেইটা বেংক এক্সাম দিছোঁ প্ৰত্যেকটো এক্সামতে মই 3টা বেংক এক্সাম মই ক্ৰেক কৰিছোঁ চবতে মই প্ৰিলিমছত ইংলিছত 30 আউট অফ 30 পাইছোঁ কিন্তু মোৰ ইংলিছ ইমান ষ্ট্ৰং নহয় মই অসমীয়া মিডিয়ামৰ হয় কিন্তু মই পঢ়ি ইংলিছটো ষ্ট্ৰং কৰিলোঁ আৰু মই বুজি তো ফাৰ্ষ্ট অফ অল গ্ৰামাৰটো জানিব লাগিব গ্ৰামাৰৰ বাবে মই ফ'ল' কৰিছিলোঁ নিমিষা বানচাল মেমৰ ক্লাছবিলাক নিমিষা বানচালৰ 120 ৰুলছ অফ গ্ৰামাৰ বুলি ইউটিউবত মাৰি দিবা এটা প্লেলিষ্ট পাবা প্লেলিষ্টটো চাই থাকোঁতে নিজে হাতেৰে নোটছ বনাই যোৱা ঠিক আছে বেলেগ একো কিতাপ ল'ব দৰকাৰ নাই সেইখিনি চাই দিয়া ডেট ইজ এনাফ ফৰ ইউ তাৰপিছত ইংলিছ প্ৰেক্টিছৰ কাৰণে তোমালোকে আমাৰ PDF বেংক এইটো কি গভৰ্ণমেণ্ট এক্সাম মহাপেকটো যদি লৈ লোৱা তাৰ পৰা পঢ়িলা বা কিতাপ যদি লাগে তোমালোকে যিকোনো ইংলিছৰ মানে গভৰ্ণমেণ্ট এক্সামৰ বাবে যিকোনো ইংলিছৰ এখন MCQ বুক কিনি লোৱা হৈ যাব সেকেন্ড কথা তোমালোকে নিউজ পেপাৰ ৰিডিং কৰিবা আৰু নিউজ পেপাৰ তোমালোকে সহজ নিউজ পেপাৰ পঢ়া অসমৰ দা আসাম ট্ৰিবিউন ধৰা তাত 2-3টা আৰ্টিকেল পঢ়া ডেইলি
তাৰপিছত বুজিব চেষ্টা কৰা কিবা টান শব্দ পালে এখন বহি বনোৱা তাতে ৱৰ্ড মিনিংবিলাক লিখি গৈ থাকা ঠিক আছে তো সেই হিচাপত তোমালোকৰ ইংলিছটো ভোকেবুলাৰিটো ষ্ট্ৰং হৈ যাব ইয়াৰ উপৰি ভোকেবুলাৰিৰ বাবে দুখন কিতাপো আছে এখন তোমালোকৰ ৱৰ্ড বুক বুলি আছিলে চাগে এখন ব্লেক বুক নে কিবা আছিল ঠিক আছে নাম দুটা মই পাহৰিছোঁ তো সেই দুখন লৈ ল'বা ইংলিছৰ বেছটো তোমালোকৰ ষ্ট্ৰং হৈ গৈ থাকিব তো এছআই বাবে কেনেকৈ পঢ়িব লাগে অলপ ডিটেইলছত মই তোমালোকক কৈ দিবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে যদি ভাল ৰেছপন্স আহে মই আৰু ভিডিঅ' বনাই যাম